রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার কণ্ঠতে খেল মহাৰণ। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় আপোনালোকে ভালে আছে। আজি বহুদিনৰ মাজত আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰাংগণৰ লগতে 1 নৱেম্বৰৰ পৰা শিৱসাগৰ বিভিন্ন পঞ্চায়ত এলেকাত খেল মহাৰণ অনুষ্ঠিত কৰি থকা হৈছে। কি পঞ্চায়ত আঠখেল খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীয়ে খেল মহাৰণ অনুষ্ঠিত কৰা হৈছে। 2023 অনুষ্ঠিত কৰা হৈছে। ইয়াতে ফুটবল ষ্টাৰ্ট হৈছে আজিৰ পৰা। কাইলৈ আপোনাৰ কাবাডী ভলীবল সেইবোৰ হ'ব। তাৰপিছত 10 তাৰিখৰ দিনা আমি এথলেটিক্স ৰাখিছোঁ। গতিকে এই 3 দিনত হয়তো খেল সমাপ্ত কৰিব। এটা মানে আমাৰ গাঁও লেভেলত যিসকল ক্ৰীড়া প্ৰতিভা সোমাই আছিলে ধৰক ওলাই আহিব পৰা নাছিল, তেনেকুৱা সুপ্ত প্ৰতিভাবোৰক উলিয়াই অনাটোৱে মূল উদ্দেশ্য এই খেল মহাৰণৰ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা যুগান্তকাৰী পদক্ষেপেৰে ক্ৰীড়া বিভাগৰ যোগেদি গাঁও পঞ্চায়ত লেভেলত এতিয়া এই খেল মহাৰণ অনুষ্ঠিত কৰিছে, সেইটো সকলোৰে কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ। আচলতে যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত তথা মুখ্যমন্ত্ৰী ক্ৰীড়ামন্ত্ৰীৰ প্ৰচেষ্টাত অসম চৰকাৰে ক্ৰীড়া বিভাগৰ শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ে আমাক দায়িত্ব দিলে। নাজিৰা সমষ্টিত আমাৰ 4জনক দায়িত্ব দিলে। এই দায়িত্ব অনুসৰি গেলেকী গাঁও পঞ্চায়তত আজিৰ পৰা খেল মহাৰণৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। খুব সুন্দৰ, কাৰণ যিহেতু ল'ৰাবিলাক ইমান আগ্ৰহে ওলাই আহিছে খেলিম বুলি, তথাপি কিছুমানে খেলিবলৈ নাই পোৱা। তেতিয়া মোৰে দুখ লাগিছে, এতিয়া টীম এটা ওলাব পৰা নাই। সেইটো কাৰণে মানে বহুতে নাম ভৰাইছিলে, কিন্তু কি হৈছে স্কুল খোলাৰ কাৰণে পৰা নাই। কিন্তু অনাগত দিনত আৰু এটা গ্ৰুপ উলিয়াবলৈ আমি চেষ্টা কৰিম। সকলোকে একচুৱেলি আমাৰ খেল যি মহাৰণ গেলেকী গাঁও পঞ্চায়তৰ খেলৰ ওপৰত এইখিনিতে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো পদক্ষেপ লৈছে খেল মহাৰণৰ, আমি আগতে পোৱা নাছিলোঁ। গাঁও পঞ্চায়ত লেভেলৰ পৰা যিসকল আমাৰ খেলুৱৈ আছে তেখেতসকলে যে ওলাই অনাৰ যি সুযোগ দিছে, সেইবাবে চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেলগে থাকো আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার কণ্ঠতে খেল মহারণ খেল মহারণ খেল মহারণ আমি রসিমে রসিম সমন্বয় থাকো আমি সবে বিনাহীন বিভেদৰে ধূমকেতু আমি ৰচিম মিলনৰ যুগমীয়া সেতু আমি বিনাহীন বিভেদৰে